জাৰ্ণিটো ক'ত হ'ব বিয়াৰ চকুলত ক'ব লাগে উকিয়াম জাগাটো ক'ত আছে মোৰ কথা শুনা গৈ আছে না নাই মই বুজি পোৱা নাই কাৰণ মোবাইলটো অলপ আগত পানীত পৰিছিল ছাৰ আপুনি ক'ত যাব এতিয়া মানে মোবাইলখন পানীত পৰিলে মানে মোবাইলখন ওয়েলকাম টু মাই ইউটিউব চেনেল আজি ৰাতিপুৱাই বেগ কামত লৈ আহি গৈছে কিবা প্ৰগ্ৰাম আছে নেকি তো জাৰ্ণিটো ক'ত হ'ব বিয়াৰ চকুলত ক'ব লাগে উকিয়াম জাগাটো ক'ত আছে গম নাপাওঁ মানে অসমৰ শেষ আৰু মেঘালয়ৰ আৰম্ভ হয় আমি উকিয়ামলৈ গৈ আছোঁ দুটা বাছ ইয়াতে এটা আহি আছে আৰু সেইফালে এটা আছে কামৰূপ জিলাৰ অসম আৰু মেঘালয় সীমান্তত থকা উকিয়ামলৈ আমি আজি শিক্ষামূলক ভ্ৰমণ হিচাপে গৈ আছোঁ আৰু এইখন হৈছে আমাৰ কলেজৰ ফিল্ড তো সেইফালে কলেজো আছে নিশ্চয় ভাল লগা নাই ইয়াৰ কাৰণ হৈছে আচলতে ঠাইখন ইমান ভাল নহয় যাৰ বাবে এইবিলাক কৈ আছে কিন্তু উপায় নাই যাব লাগিব যিহেতু কলেজৰ জাৰ্ণি হয় তো ইয়াত সকলোৱে লাইন পাতি হাৰি হাৰি কৈ থিয় হৈ আছে মানে কিবা কিবি ভোক লাগিছে বহুত তো কিবা কিবি খাব চিৰাজুলৰ পৰা আহিছে কিবা ক'ত আহিছে এইটো উকিয়াম না চেৰাপুঞ্জীৰ নিচিনা দেখা গৈ আছে আই এম কনফিউজ এইটো আচলতে কি আৰু এইখন হৈছে উকিয়ামৰ ইকো পাৰ্ক তো পাৰ্কত একো নাই এইবিলাক যিবিলাক সৰু সৰু ঘৰ দেখা পাইছে এইবিলাক ঘৰত মানুহে আপোনালোকে কেম্প কৰিব পাৰিব তো সেইকাৰণে উকিয়াম ইকো কেম্প নাম দিছে তো ইয়াত মানুহ ইয়াৰ কাৰণে আহে ইয়াত পিকচাৰ উঠিব পাৰিব গা ধুব পাৰিব আৰু একো নাই উকিয়ামত তো সেইকাৰণে আমাৰ ঠাইখন ইমান পচন্দ হোৱা নাছিল কিন্তু
মোবাইলটো পানীৰ তলত যোৱাৰ মেইন কাৰণ কেইটা আছিল। নম্বৰ 1 কাৰণ মোবাইলখন শিলৰ ওপৰত আছিল আৰু তাত অলপ বতাহ বলি আছিল। মই জনানো যায় মানে মোবাইলখন পানীত পৰিলে মানে মোবাইলখন গ'ল মানে তোমালোকৰ মানে চোৱাৰ কাৰণে এই উকিয়ামখন চোৱাৰ কাৰণে মানে আমি মোবাইলখনে হেক কৰি দিলোঁ। সাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, মানে তোমালোকক দেখুৱাৰ কাৰণে মানে মই মোবাইলখন মই হেক কৰি দিলোঁ। ৰ'ব, এইফালে ৰান্ধাবাঢ়ি কাম চলি আছে। মোবাইলখন পানীৰ তলত যোৱাৰ পিছত, পানীৰ পৰা উঠোৱাৰ পিছত মোবাইলখন প্ৰায় 1 ঘণ্টামান স্পীকাৰে কাম কৰা নাছিল। চ' মই কথাবিলাক কৈ আছিলোঁ, সেইবিলাক শুনা গৈ আছিল নে নাই মই ধৰিব পৰা নাই, কিন্তু পিছত 1 ঘণ্টা পিছত মোবাইলখন ঠিক হৈ গৈছিল। চ' বহুত ভাল লাগি আছিল। ইয়াত সুধিব লাগিব ইয়াৰে মানুহৰ ওচৰত। মেবুল, তুমি ইয়াত কিহৰ কাৰণে বহি আছা? ক'ত যাবা তুমি? ছাৰ, আপুনি ক'ত যাব এতিয়া? এইফালে চাম, আদিম মানুহৰ বসতি আছে এইফালে। মোৰ কথা শুনা গৈ আছে না নাই মই বুজি পোৱা নাই, কাৰণ মোবাইলটো অলপ পানী কৰিছিল। মই এইটো ঘৰৰ পৰা তালা আছিল, তালাটো ভাঙি পেলাই লৈ আহিছোঁ আৰু লৈ অহাৰ পিছত অলপ গৈ আছোঁ, মানে মনটো বহুত বেয়া। মোৰ পিছফালে চাইছে যিবিলাক পুখুৰী দেখা পাইছে, পুখুৰী না? পুখুৰী নহয়, এইখন নদী বুলি কয়। ইয়াক উকিয়াম বুলি কয়। আপুনি ইয়াত কিয় বহি আছে? সকলোৱে মানে এই উকিয়ামত আহি কিনে চেল্ফি উঠি আছে বা নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আপুনি ইয়াতে মন মাৰি কিয় বহি আছে? অলপ আমাক কিবা ক'ব নে আপুনি? নিশ্চয় কম, মানে মই অলপ আগত উকিয়ামৰ যিটো পুখুৰী মই তাত পৰি গৈছিলোঁ আৰু চেল্ফি ষ্টেণ্ডৰ লগতে মোৰ মোবাইলটো পানীত উঠিছিল আৰু সেইটো ভিডিঅ' মই দেখাইছোঁ ভিডিঅ'টোত। তো এতিয়া মোবাইলটো জীয়াই থাকিব না নাই মই সেইটো ভাবি মই টেনশ্যনত বহি আছোঁ। আপুনি ইউটিউবাৰ হয় নেকি? মই এতিয়াই জাৰ্ণিত যাওঁ আৰু এই জাৰ্ণিৰ বিষয়ে এটা ভিডিঅ' বনাওঁ আৰু এই ভিডিঅ'বিলাক এই কাৰণেই বনাওঁ যাতে আমি বেলেগ 1 বছৰ 2 বছৰমান পিছত এই ভিডিঅ'বোৰ চাই স্মৃতি মই কৰিব পাৰিম যে মই সেইখন কাম কৰিছিলোঁ বুলি এটা প্ৰমাণ কৰিব পাৰিম। তো সেইকাৰণে এই ভিডিঅ'বিলাক বনাই। গছখনত বহুত তেঁতুলি লাগিছিল, তো কেনেকৈ নটাকৈ থাকিব পাৰে, তো গছত উঠি গৈছে। ইফালে খাবলৈ দিয়া হৈছে, যিহেতু জাৰ্ণিৰ টাইম প্ৰায় শেষ হৈ আহিছে, আমি ঘৰলৈ যাব লাগিব।
আৰু সেইবিলাক হৈছে নম্বৰ 1 ফাল্টু ছোৱালী দেখিলে কমেণ্ট কৰি থাকে। হেল্ল' হাই বাছ পৰিষ্কাৰ আছে এতিয়া ঘৰলৈ যাব বাছতো দিম